আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া মই কলপিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। পিঠাটো সকলোৱে মানে বনাব জানে, তথাপিও মই এইটো পিঠা কেনেকৈ বনালোঁ আপোনালোকৰ ভিডিঅ'টো সকলোখিনি দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই ইফালে পিঠাগুড়ি মানে কমকা আছিলে এইখিনি পিঠাগুড়ি লৈ লৈছোঁ আৰু এইফালে কল কেইটামান লৈ লৈছোঁ। এইফালে গেছটো জ্বলাই মই কেৰাহীটো ধুনীয়াকৈ বহাই দিছোঁ। ইফালে মই কেৰাহীটো এয়া সামান্য গৰম হ'ব দিছোঁ। গৰম হোৱাৰ পিছত মই এই পিঠাগুড়িখিনি কেৰাহীটোত ধুনীয়াকৈ বাকি দিছোঁ। বাকি দি মই পিঠাগুড়িখিনি ধুনীয়াকৈ লাহে লাহে মানে জুইটো কম কৰি দি লাহে লাহে অলপ সময় মই পিঠাগুড়ি অকণমান ভাজি ল'ম। এইখিনি ধুনীয়াকৈ পিঠাগুড়িখিনি মই ভাজি ল'ম। এইফালে আকৌ মই এইকেইটা কলকেইটা দেখিছেনে বাৰু, বহুত জ্বলি গৈছে কলকেইটা। মই ইয়াতে মানে ধুনীয়াকৈ বাকলি গুচাই কলকেইটা মই ইয়াতে পিচি ল'ম। মানে এয়া কলখিনি মই ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ। বাকলি গুচাই এতিয়া মই ধুনীয়াকৈ কলখিনি মই পিচি ল'ম। এইফালে মোৰ পিঠাগুড়িখিনি প্ৰায় ভাজা হৈ গৈছে। এয়া মই পিঠাগুড়িখিনি ধুনীয়াকৈ এতিয়া মই নুমাই ল'ম। এয়া কল পিঠা খাবানে? নাখাওঁ। খাবা? এতিয়া মই ধুনীয়াকৈ কলখিনি মই মিক্সিত পিচি ল'ম। আপোনালোকে মানে চাউল চালনি থাকিলে চালনিটো পিচি ল'ব পাৰে। মই যিহেতু ইয়াতে নাই আৰু মই মিক্সিত পিচি লৈছোঁ। দেখিছেনে কি ধুনীয়া হৈছে। এয়া এইফালে মই এই পিঠাগুড়িখিনি ধুনীয়াকৈ সৰু চৰিয়াটোত মই পিঠাগুড়ি গোটেইখিনি মই চৰিয়াটোত এনেকৈ ধুনীয়াকৈ এইখিনি মই বাকি ল'ম। গোটেইখিনি বাকি লৈ উঠি ইয়াতে মই পিচি লোৱা কলখিনি ইয়াতে দি দিম। কলখিনি ইয়াতে দি মই ধুনীয়াকৈ চামুচেৰে এইখিনি মই যেনেকৈ আমি আটা মঠি লওঁ তেনেকৈ এইখিনি মই ধুনীয়াকৈ চামুচেৰে লৰাই ধুনীয়াকৈ মাৰি ল'ম। মানে বেছি ঢিলাও নহয় আৰু বেছি টানো নহয়, তেনেকৈ মানে নিয়মত আৰু মাৰি ল'ম। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ মাৰি ল'ম। এয়া মই এইখিনি ধুনীয়াকৈ মাৰি ল'লোঁ। দেখিছেনে কি ধুনীয়া হৈছে, দেখোঁতে মানে খাওঁ খাওঁ লাগি গৈছে। বাৰু বনাই লওঁ, কেনেকুৱা হয় টেষ্ট কৰি আপোনালোককো দেখাম। আৰু আপোনালোকে কোনে কোনে কলপিঠা খাই পাইছে মোক কমেণ্ট কৰি জনাব। আৰু যদি খাই পোৱা নাই মই ৰেচিপিটো যেনেকৈ দিছোঁ আপোনালোকে বনাই একবাৰ ট্ৰাই কৰি খাই চাব কেনেকুৱা লাগে আৰু কমেণ্ট কৰি জনাব দেই। মই কলপাতখন ধুনীয়াকৈ ধুই মানে ৰ'দত শুকুৱাই লৈছোঁ। লৈ উঠি সৰু সৰুকৈ মানে পাতখিনি কাটি লৈছোঁ। সৰু সৰুকৈ পাতখিনি কাটি লৈছোঁ। ইফালে ৰিচিয়ে মানে চাই আছে কি বনাম মানে সি ভাবি পোৱা নাই। এইফালে চাই আছে, মাজে মাজে মোক সুধিও আছে আৰু পাতখিনি টুকুৰাটো সি সহায় কৰি দিছে। ভাবিছে কি বা মায়ে বনায়, তাকে চাই আছে। দেখিছেনে এয়া পাতখিনি মোক ধুনীয়াকৈ জাপি দিছে। ইফালে এতিয়া মই ৰিচিক কেমেৰাটো দি দিম। ৰিচিয়ে এয়া কেমেৰা কৰি আছে। এনেকৈ মই ধুনীয়াকৈ তাৰ পৰা এচামুচ অলপ মানে লৈ পেলাই মই পাতখনত দি দিছোঁ। পাতখনত দি মই ধুনীয়াকৈ আটা মই যেনেকৈ মানে আটা ৰুটি বনাওঁ তেনেকৈ এয়া মই ধুনীয়াকৈ বেলি লৈছোঁ। যাতে আকৌ ওলাই যাব পাৰে সেইখিনি সাৱধান হ'ব লাগিব। এয়া ওলাই যোৱা নাই, দেখিছেনে ধুনীয়াকৈ মই এয়া বেলি লৈছোঁ। মই ধুনীয়াকৈ সেনেকৈ পিঠাখিনি মই ধুনীয়াকৈ বেলি ল'লোঁ। দেখিছেনে ধুনীয়াকৈ বেলিলোঁ। বেছি হোৱা নাই, কেইখনমান হৈছে। তথাপিও আজি মই ফাৰ্ষ্ট কলপিঠা বনাম, কেনেকুৱা হয় বাৰু। এয়া ধুনীয়াকৈ বেলি ল'লোঁ। ৰিচিয়ে মোক গোটেইখিনি কামতে সহায় কৰি দিছে। ইফালে মই ধুনীয়াকৈ গেছটো জ্বলাই ল'লোঁ। তাত এয়া মই টাৱাখন বহাই দিলোঁ। টাৱাখন মই গৰম হ'ব দিছোঁ। ধুনীয়াকৈ গৰম হ'ব দিছোঁ। ইফালে বাহিৰৰ পৰিৱেশ দেখিছেনে, ৰাতি পৰিৱেশটো বৰ ভাল লাগে, লাইট জ্বলি থাকে। এয়া টাৱাখন মই গৰম হৈছে। গৰম হোৱাৰ পিছত এয়া ধুনীয়াকৈ মই পিঠা মই ধুনীয়াকৈ বহাই দিছোঁ। 1 মিনিটমান থাকিব দিছোঁ আৰু 1 মিনিটমান থকাৰ পিছত মই ধুনীয়াকৈ আকৌ পিঠাখন মই লুটিয়াই দিম। এয়া দেখিছেনে মানে পাতখনৰ পৰা মানে পানী ওলোৱাৰ নিচিনা হৈ গৈছে গৰমত। ইফালে আকৌ মই এয়া ধুনীয়াকৈ লুটিয়াই দিছোঁ। মানে পিঠাৰ পৰা মানে কলপাতখন এৰা খাই গৈছে গম পোৱা গৈছে। এয়া এইখন হৈছে। এতিয়া মই এইখন ধুনীয়াকৈ আৰু অকণমান সময় থকাৰ পিছত এইখন মই নমাই দিম।
সেয়া মই আকৌ এনেকৈ আকৌ মই নেক্সটখন বহাই দিছোঁ। এনেকৈ মই গোটেইখিনি পিঠা ধুনীয়াকৈ বনাই ল'ম। এতিয়া মোৰ গোটেইখিনি পিঠা বনোৱা হৈ গ'ল। এয়া দেখিছেনে? এতিয়া মই কলপাতৰ পৰা ধুনীয়াকৈ এখন এখনকৈ পিঠাখিনি উলিয়াই মই ইয়াতে থৈ দিছোঁ। এয়া দেখিছেনে? ধুনীয়াকৈ মানে এৰা খাইছে আৰু পাতৰ পৰা। ঋষিয়ে ভিডিঅ' কৰি দিছে, ভালকৈ দেখাব মানে পৰা নাই বাৰু, তথাপিও এয়া দেখিছেনে? ধুনীয়া হৈছে পিঠাখন, মানে দেখাত ধুনীয়াই হৈছে। কিন্তু ফাৰ্ষ্ট ফাইনেলি এয়া পিঠা খাব পৰা হৈ গ'ল। দেখিছেনে? ইমান ধুনীয়াকৈ হৈছে। আপোনালোকে প্লিজ বনাই খাব। এইফালে মই ধুনীয়াকৈ চাহ বনালোঁ। মই যিহেতু চাহ নাখাওঁ, এইবাৰ মোৰ বাবে পানী, এয়া চাহ আৰু ভুজিয়া কলপিঠা। আগতেও বাৰু কলপিঠা খালোঁ, তথাপিও এইবাৰ আকৌ চাহৰ লগত এয়া মোৰ কাৰণে পানী, এইখন ঋষিৰ কাৰণে। দেখিছেনে? ঋষিৰ কাৰণে সৰুকৈ বনাইছোঁ। ঋষিৰ কাৰণে মই টেষ্ট কৰি দেখাই দিওঁ কেনেকুৱা হৈছে বাৰু। সঁচাকৈয়ে ধুনীয়া হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।